নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, জুবিনদাৰ 8 বছৰেই পুৰণি গীত এটা জুবিনদাৰ বাৰ্থডেৰ দিনা মুকলি কৰা হৈছে। কি এই গীতটো আৰু ক'ত আপোনালোকে চাব পাৰিব, গীতটোৰ নাম কি, সেই সকলো কথাই আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধু-বান্ধৱীসকল, জুবিনদাৰ এনেকুৱা বহুত গীত এতিয়াও আছে যিবোৰ ৰিলিজ কৰা নাই। আমি আগন্তুক দিনবোৰত পাই থাকিম বুলি আশা কৰিলোঁ। তাৰ মাজতে 8 বছৰেই পুৰণি গীত এটা জুবিনদাৰ উপজা দিনত মুকলি কৰিছে। এই গীতটো আপোনালোকে অতি সহজে ইউটিউব চেনেলত পাই যাব। ইউটিউব চেনেলৰ লিংকটো আমি ডিছক্ৰিপশ্যন বক্সত দি দিম। গীতটোৰ নাম হ'ল অগ্নিপথ আৰু এইটো গীত 8 বছৰেই পুৰণি গীত আৰু ভিডিঅ' আকাৰে গোটেইখিনি ৰেকৰ্ডিং কৰা হৈ গৈছিল বা গোটেইখিনি কমপ্লিট হৈছিল, কিন্তু মুক্তি দিয়া নাছিল। তেতিয়া বহুতকেইটা কাৰণৰ বাবে সেই সময়ত মুকলি কৰা হোৱা নাছিল আৰু 18 তাৰিখে মানে জুবিনদাৰ বাৰ্থডেৰ দিনা এই চংটো মুকলি কৰিছে। আৰু এই অগ্নিপথ গীতটো লিখিছিল এম্ব্ৰ'ছ কে টাইটে আৰু যি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছিল, ভিডিঅ'টো ডাইৰেক্টৰ আছিল কল্পজ্যোতি দাস আৰু গীতটো উপলব্ধ আছে নীৰৱ মন শৰ্মাৰ ইউটিউব চেনেলত। আৰু ইউটিউব চেনেলটোৰ নাম হ'ল নীৰৱ বেদা সুস্থ শৰীৰ সুস্থ মন আৰু এই ইউটিউব চেনেলটোতে আপোনালোকে চাই ল'ব পাৰিব বা শুনিব পাৰিব গীতটোত দেখুৱাইছে যে এজন মানুহে কেনেকৈ ঘৰ এখন ধ্বংস কৰিব পাৰে যদিহে মদকে সংগী হিচাপে লয়। সকলোবিলাক বিক্ৰী কৰিলে, লগতে নিজৰ ঘৈণীয়েকক বেলেগে বেয়া কাম কৰিবলৈ সুযোগ পাইছে আৰু তাৰ ৰিভেঞ্জ ল'বৰ বাবে পুতেকে হাতত অস্ত্ৰ উঠাই লয়। সেই কথাটোৱে এই গীতটোত প্ৰতিফলিত হৈছে। আপোনালোকে ভিডিঅ'টো চালে বুজি পাই যাব। নহ'লে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোক সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ জুবিনদাৰ গীতটো। তেনেহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম, জয় জুবিনদা।